সকলোকে নমস্কাৰ জনাই মই পুনৰ আহিলোঁ আপোনালোকৰ মাজলৈ অন্য এটি ভিডিঅ'লৈ। নিশ্চয় আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আজি অতদিনে ইউটিউবত ভিডিঅ' বনাই মই বৰবাদ হৈ গ'লোঁ। আজি এটা বছৰ ইউটিউবত মই মোৰ ভিডিঅ'সমূহ দিলোঁ, কিন্তু ৰাইজে কোনো ধৰণৰ সঁহাৰি নিদিলে, যাৰ কাৰণে মই আজি জীৱনটো মোৰ বৰবাদ হৈ গ'ল। কাৰণ মোৰ চাৰ্কেলেই হৈ থাকিল। মই বহুত ইউটিউবাৰে ভাল ভাল গাড়ী লৈ ঘূৰি আছে, থাৰ লৈছে, কিন্তু মই আজি মোৰ যি চাইকেলখন, এই ভঙা চাইকেলখন, এই চাইকেলখন লৈ মই ইউটিউবৰ ভিডিঅ'সমূহ বনাই ঘূৰি আছোঁ। কাৰণ এনেদৰে হয়তো মোৰো পৰিয়াল নচলে, কাৰণ মোৰো এটা পৰিয়াল আছে। যিহেতু আপোনালোকে মোৰ ভিডিঅ'সমূহ নাচায়, সেয়েহে মই ভাবিলোঁ যে মই আৰু ভিডিঅ' নবনাওঁ। কাৰণ এনে সময়বোৰ মোৰ নষ্ট হৈ যোৱাৰ দৰে হৈছে। আপোনালোকেও ভিডিঅ'সমূহ নাচায়, আচলতে মই ভাঙি পৰিছোঁ। ইউটিউবত আহি আচলতে মই মোৰ জীৱনটো বৰবাদ হোৱা যেন লাগিল। সেইবাবে মই আজি এই ভিডিঅ'ৰ জৰিয়তে মই কেইটামান কথা ক'ম বুলি ভাবিছোঁ। আপোনালোকে নিশ্চয় ভিডিঅ'টো শেষলৈ চালে সকলোখিনি গম পাব যে এজন ইউটিউবাৰ হোৱাৰ আঁৰত বহুত ৰহস্য থাকে। কাৰণ মিছা কথা যদি ক'ব নোৱাৰোঁ, তেতিয়াহ'লে হয়তো এজন ভাল ইউটিউবাৰ গঢ়ি উঠিব নোৱাৰে। কাৰণ যিবোৰ ইউটিউবাৰে মিছা কথাবোৰ কৈ ৰাইজক ধুনীয়াকৈ কথাবোৰ কৈ ফাঁকি দিব পাৰে, তেনেবোৰ ইউটিউবাৰে আজি সফলতাৰ মুখ দেখিছোঁ। কিন্তু যিবোৰ সত্য আৰু নিষ্ঠাভাৱে যে ভাল ভিডিঅ' প্ৰচাৰ কৰিলেও ভিউৱাৰ্ছ নাহে, তেনেবোৰ বহু ইউটিউবাৰ অসমীয়া ল'ৰা বৰবাদ হৈ গৈছে। গতিকে যিসকলে ভাবি আছে, যিসকলে মনত সপোন দেখিছে যে মই এজন সফল ইউটিউবাৰ হ'ম, মিছা কথা কেতিয়াও হ'ব নোৱাৰে। যদি মিছা কথা নকয় তেতিয়াহ'লে এজন ইউটিউবাৰ হ'ব নোৱাৰে। আৰু মই যিহেতু মিছা কথা ক'ব নোৱাৰিলোঁ, আজি 2 বছৰে ইউটিউবত মই ভিডিঅ' আপলোড কৰি ভাগৰি পৰিছোঁ। ভিউজ আহে 10টা 20টা, বহুত ভিডিঅ' বনালোঁ, ইউটিউবত আপলোড দিলোঁ, বহুত টকা পইচা খৰচ কৰিলোঁ। আমাৰ দৰে যিসকল দৰিদ্ৰ, যিসকল দুখীয়া ইউটিউবাৰ আছে, তেনেধৰণৰ ইউটিউবাৰসকলক ভাল ইউটিউবাৰেও সহায় নকৰে, ছাপোৰ্ট নকৰে, যাৰ কাৰণে আজি আমাৰ মন ভাঙি গৈছে। কাৰণ যি সপোন লৈ পেলাই ইউটিউবৰ যি জগতখনত নামিছিলোঁ, আমি ভাবিছিলোঁ যে সফল হ'ব পাৰিম, কিন্তু সফল হোৱাৰ পৰিৱৰ্তে আচলতে আজি আমি সম্পূৰ্ণ বিফলহে হ'লোঁ। গতিকে যিসকল বন্ধুৱে ইউটিউব চেনেল খুলিম বুলি ভাবি আছে, তেখেতসকললৈ মই কাতৰভাৱে অনুৰোধ কৰিছোঁ যে যদি ইউটিউবাৰ হ'বৰ ইচ্ছা কৰে, ইউটিউবাৰ হ'ম বুলি ভাবিছে, তেতিয়াহ'লে এই কথা বাদ দিয়ক। কাৰণ ইউটিউবাৰ হোৱাতকৈ কোম্পানীত কাম কৰিলে হয়তো পৰিয়াল চলাৰ কাৰণে এটা ভাল হাজিৰা আহিব। গতিকে ইউটিউবাৰ হোৱাৰ সপোন বাদ দিয়ক, নিজে যি কামত আছে সেইবোৰ কামত হাত দিয়ক, যাতে সেই কামেৰে নিজৰ লগতে পৰিয়ালটো সুন্দৰভাৱে চলি যাব পাৰি। মিছা সপোন দেখি লাভ নাই। কাৰণ ইউটিউবাৰ হ'ম বুলি ভবা কথাটো হ'ল আকাশত চাং পতাৰ দৰে কথা। কাৰণ আমি ভাবিছিলোঁ যে ৰকেটত উঠি মংগল গ্ৰহ চাম, কিন্তু আমাৰ সপোন হৈয়ে ৰ'ল। আজি মই আজিৰ পৰা সংকল্প লৈছোঁ যে এই চাইকেলৰ পৰা যিহেতু মই পৰিৱৰ্তন নহ'ল, যে ভাবিছিলোঁ ইউটিউবাৰসকলে ইউটিউবত ভিডিঅ' আপলোড কৰি ভাল টকা পইচা উপাৰ্জন কৰিব পাৰে, কিন্তু টকা পইচা উপাৰ্জন
কৰাটো দূৰৰে কথা, মানে বহুত হাতৰ পইচা খৰচ কৰি ভিডিঅ'সমূহ ৰাইজলৈ চাবৰ কাৰণে দিওঁ, কিন্তু ৰাইজেও কোনো ধৰণৰ সঁহাৰি নিদিয়ে। গতিকে আমাৰ দৰে সাধাৰণ ইউটিউবাৰ মানে সকলক কৈছোঁ, যিসকলে ইউটিউব চেনেল খুলি ভাবিছে যে সফল ইউটিউবাৰ হ'ম, মই ভাবোঁ এইটো ইমান সহজ কথা নহয়। গতিকে মনৰ মানে মোৰ আশাও মই বাদ দিলোঁ। আজিৰ পৰা মই কোনো ধৰণৰ ইউটিউবত ভিডিঅ' আপলোড নকৰোঁ, যিহেতু মানুহে মানুহৰ বাবে, আমাৰ অসমীয়া ইউটিউবাৰসকলে আমাক কোনো ধৰণৰ মানে সহায় নকৰে। কাৰোবাৰ পৰা যদি আমি সহায়ো বিচাৰোঁ, তেওঁলোকেও কোনো ধৰণৰ আমাক গুৰুত্ব নিদিয়ে। খালী মানে হিংসা, যে ভাবে মানে আমি বহুত টকা পইচা পাম ইউটিউবত ভিডিঅ' দি। সেইটোৱে অসমীয়া মানুহৰ ওপৰত মানে কোনোবা যদি উঠিব বিচাৰে, কেঁকুৰাৰ প্ৰতি তলফালে টানা এটা স্বভাৱ আছে, যাৰ কাৰণে হয়তো অসমীয়া ইউটিউবাৰসকল সফল হ'ব নোৱাৰে। মই আজি নিজেই তাৰ ভুক্তভোগী। সেয়েহে মই এই ভিডিঅ'ৰ জৰিয়তে অসমবাসী ৰাইজক মই এই কথাখিনি অৱগত কৰিলোঁ, আৰু মানে ভাবিলোঁ যে মই হয়তো আজিৰ পৰাই ভিডিঅ' হয়তো মই ইউটিউবত নিদিওঁ, আৰু মই ইউটিউবাৰ হোৱাৰ আশা হয়তো মই আজিৰ পৰাই বাদ দিলোঁ। আপোনালোকে কি কয়? আজি মই আপোনালোকৰ পৰা মই কোনো ছাবস্ক্ৰাইব কৰাৰ কথাও নকওঁ, লাইক কৰাৰ কথাও নকওঁ, শ্বেয়াৰ কৰাৰ কথাও নকওঁ। আপোনালোকে যি ভাবে তাকে কৰিব। কিন্তু দুখ লাগিছে এইকাৰণে যে আমি সদায় ব্যৰ্থ হৈ আছোঁ। অসমবাসী ৰাইজক সহায় কৰাৰ অৰ্থে 2020 বৰ্ষত ক'ভিড যোদ্ধা হিচাপে মানে আমাক স্বীকৃতি দিয়াৰ পিছতো সেইটোতো ব্যৰ্থ হ'লোঁ, বাৰে বাৰে ব্যৰ্থ হৈ আছোঁ। গতিকে মই আজি মোৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। জয় আই অসম। মই বেলেগ পথত আজিৰ পৰা হয়তো যাত্ৰা কৰিম। ধন্যবাদ, আজিলৈ এৰিলোঁ।